নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটি ভিডিঅ' লৈ আজি পুনৰ মই IPK ব্লগ চেনেলটোৰ যোগেদি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। ভিডিঅ'টো আপোনালোক সকলোৱে চাই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। এয়া ৰাতি ৩:৩৫ হৈছে। এয়া আমি সকলোজন আহিছোঁ গুৱাহাটীৰ পৰা। আমি প্ৰগ্ৰেম কৰি ঘূৰি আহি এয়া জুবিন দাৰ সমাধি ক্ষেত্ৰত পাইছোঁহি। সেয়া আপোনালোকে ভাওনা কৰি জুবিন দা হ'ল পিছত ভাগৰ নাইকিয়া হৈ গৈছে। আমি সেয়া জুবিন দাৰ আকৌ সমাধি ক্ষেত্ৰত সোমাইছোঁ। সকলোৱে ক'ব জয় জুবিন দা। সোনকালে ন্যায় পাব লাগে আমাৰ প্ৰাণৰ শিল্পীজনে, তাকে কামনা কৰিছোঁ। যাওঁতেও সোমাই গৈছোঁ, আহোঁতেও তেখেতৰ এই য'ত সমাধি হৈছিলে এই সমাধিস্থলীত যদিও আমি ভাগৰুৱা, তথাপিও প্ৰাণৰ শিল্পীজনৰ ওচৰলৈ আহোঁতে আমি ভাগৰুৱা অনুভৱ কৰা নাই। এয়া চাওক, এয়া জুবিন দা সমাধি ক্ষেত্ৰ চাওক। চাওক, খুব আৱেগিক আমি সকলো, প্ৰাণৰ শিল্পীজনক হেৰুৱাই সকলো খুব আৱেগিক। সেইবাবে আকৌ আমি আহিছোঁ প্ৰাণৰ শিল্পীজনৰ সমাধি ক্ষেত্ৰলৈ। আকৌ আহিছোঁ আমি। এয়া আমাৰ সকলো বন্ধু আহিছে। আমি গণেশগুৰিত ভাওনা কৰি সফল সমাপ্তি কৰি এই প্ৰাণৰ শিল্পীজনৰ ওচৰলৈ আহিলোঁ। সকলো গোটেই ৰাতিটো যদি ইয়াত বহি থাকে তথাপিও আমনি নালাগে, কাৰণ প্ৰাণৰ শিল্পী আমাৰ সকলোৱে হিয়াৰ আমঠু। গতিকে সকলোৱে এটাই কামনা কৰোঁ, সকলোৰ ওচৰত এটাই কামনা কৰোঁ, সোনকালে যাতে আমাৰ প্ৰাণৰ শিল্পীজনে ন্যায় পাব লাগে। ন্যায় দাবী কৰক সকলোৱে, আমিও কৰিছোঁ। ধন্যবাদ। চাওক এয়া পৰিৱেশ, প্ৰাণৰ শিল্পীজনৰ পৰিৱেশ। বৰ্তমান কিছু সময় পূৰ্বে ইয়াত এখন ভাওনা হৈ গৈছে। গতিকে চাওক জুবিন দাক অকলশৰীয়া হ'ব দিবনে? এয়া চাওক, কেতিয়াও অকলশৰীয়া দিবলৈ হোৱা নাই। এই নিমাখিত জীৱটোলৈ চাওক, এও বুজি পাইছে। পুনৰ এটি নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ সকলোৰ পৰা। ধন্যবাদ।